গাইজ বতৰ বহুতে ধুনীয়া হয় আৰু মই ওলাই আহিছোঁ আজি বাহিৰত আৰু মোৰ আজি ভিডিঅ'টো মানে ফুড ব্লগ নহয় একচুৱেলি মোৰ ঘৰ যেহেতু নলবাৰী হয় তো নলবাৰী এটা বহুত ডাঙৰ মহোৎসৱ আহি আছে সকলোৱে জানে অসমৰ ভিতৰত ডাঙৰ হয় নলবাৰীৰ যেটো ৰাস মহোৎসৱ এটা বহুতে ভাবিব যে ৰাস পূজাটো আহিব বহুত দিন বাকি আছে মানে প্ৰায় এক মাহ বাকি আছে কাৰণ আপোনাৰ ৰাস পূজা আৰম্ভ হ'ব নৱেম্বৰৰ 7 তাৰিখৰ পৰা আপোনাৰ নৱেম্বৰৰ 19 তাৰিখলৈ 13 দিনীয়া ৰাস ইয়াত উদযাপন কৰা হ'ব তো তাৰে এমাহ আগত ভিডিঅ'টো কিয় বনাইছোঁ কাৰণ বিগত 2 বছৰৰ পৰা ইয়াত ৰাস মানে হোৱা নাই কাৰণ কৰোনাৰ যেটো আপোনাৰ চলি আছিলে ন সেই 2 বছৰৰ পৰা ইয়াত ৰাস হোৱা নাছিলে তো এইবাৰ মানে তেনেকুৱা কোনো সিচুৱেশ্যন নাই বেমাৰ নাই সো ৰাসটো এবাৰ মানে 13 দিনীয়াকৈ উদযাপন কৰা হ'ব আৰু আগতীয়াকৈ মই কিয় বনাইছোঁ কাৰণ সকলোৱে জানে যে নলবাৰীত বহুত কেইখন ব্ৰিজ বনাই থকা হৈছে আৰু এই ব্ৰিজখন এই যিখন ব্ৰিজত মই আজি শ্বুট কৰি আছোঁ নহয় আপোনাৰ এই ব্ৰিজখন একদম হৰি মন্দিৰৰ লগালগি হয় আৰু মানুহবিলাকৰ মানে যাতায়াতৰ ক্ষেত্ৰত কিবা মানে সমস্যা হ'ব পাৰে নেকি বহুতে ভাবি আছে ৰাস চাব যাম ৰাস্তাবিলাকতো বন্ধ হৈছে কেনেকুৱা কি চ' সেই বস্তুখিনি মই অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে কেনেকুৱাকৈ কি ব্যৱস্থা তেওঁলোকে কৰিছে তো বেছি দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ এইখনে হ'ল ব্ৰিজ আপোনাৰ এই ব্ৰিজখন চাব কমপ্লিট হোৱা নাই এইফালে চব বন্ধ কৰাই আছে আৰু মই আগলৈ গৈ দেখাই আছোঁ আৰু এইটোৱে হ'ল আপোনাৰ পবিত্ৰ শ্ৰী শ্ৰী হৰি মন্দিৰ য'ত প্ৰত্যেক বছৰে ইয়াত বহুত ডাঙৰকৈ ৰাস উদযাপন কৰা হয় আৰু আপোনাৰ মানে ভিতৰৰ পিনে মই অকণমান পিছত যাই আছোঁ প্ৰথমতে আপোনাক মই ৰাস্তাটো দেখাম ৰাস্তাটো মানে কি হৈ আছে চিটুৱেশ্যনটো কি মানে মানুহবিলাকে কেনেকৈ আহিব যাব কাৰণ চাব এইটো ছাইডৰ পৰা যিবিলাক মানুহ আহিব এইটো ছাইডে মানে ধৰক মানে তিনিটা ৰাস্তা আছে ন এনেকৈ আপোনাৰ চক বাজাৰ হয় মানে চৰি মানে এনেকৈ আপোনাৰ বৰকুৰা হৈ আহিব পাৰে বা এনেকৈ আপোনাৰ পাগলদিয়া হৈ আহিব পাৰে কিন্তু এইখিনি মানুহৰ কি হ'ব আপোনাৰ যিখিনি মানুহ আপোনাৰ গণেশ মন্দিৰৰ পৰা এনেকৈ আহিব সেইখিনি মানুহৰ কি হ'ব মই আপোনাক অকণমান দেখা দি আছোঁ তো ইফালে আপোনাৰ ৰাস্তা একদম কমপ্লিটলি বন্ধ মই সিফালে দেখাব পৰা নাই কি হৈ আছে ইফালে মই তলত নামি পেলাই দেখাব পাৰিম মই দেখাই আছোঁ তথাপি তলৰ পিনে চাব তলৰ পিনৰ পৰা যদি মই আপোনালোকক দেখাবলৈ যাওঁ এইবিলাক বনাই আছে চব আৰু মই যে আপোনাক বিকল্প পথ বুলি কৈছিলোঁ আপোনাৰ এই সেইখন হ'ল আপোনাৰ বিশাল মেগামাৰ্ট এই বিল্ডিংটো আপোনালোকে দেখিছেনে সেইখন বিশাল মেগামাৰ্ট তাৰে কাষেৰে এখন গধূলি বাজাৰ হয় তাৰে কাষেৰে এটা সৰু ৰাস্তা আছে তো সেইখিনিৰে চাগে বিকল্প ৰাস্তা এটা মানে কৰি দিব পাৰে যাতে মানুহখিনি অহা যোৱা কৰিব পাৰে কাৰণ ইফালেতো একদম পচিবল নহয় যেন লাগিছে আৰু ইয়াৰ ওপৰত মই মানে সঠিককৈ কিয় ক'ব পৰা নাই কাৰণ যিটো কমিটি হয় হৰি মন্দিৰৰ কমিটি তেওঁলোকে নিজে মানে এইখিনিৰ ওপৰত মানে আলোচনা চলি আছে মানে ফাইনেল ডিচিজন তেওঁলোকৰো হোৱা নাই তো যেতিয়া ডিচিজন হ'ব মই আপোনালোকক জনাই দিব পাৰিম কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আপডেট হোৱা নাই ক'ত কেনেকুৱাকৈ কি কৰিব আলোচনা চলি আছে মানে এইখন আপোনাৰ ব্ৰিজ মানে নিৰ্মাণ কৰি থকা হৈছে এই তলৰ পিনে দেখিছেনে ৰাস্তাটো হোৱাই নাই তো ইয়াৰ ওপৰতেতো যোৱাটো অসম্ভৱ আৰু আপোনাৰ এইটো এইখিনিত ৰেল গেটটো আছিলে এতিয়া আপোনাৰ ধৰক যিহেতু ৰাস্তাটো বন্ধ মানুহবিলাক আহিব কেনেকৈ তো কেনেকুৱা মানে শুনিবলৈ পোৱা গৈছে আৰু ৰেল বিভাগৰ লগত ধুনীয়াকৈ কথা পাতি পেলাই এটা মানে বিকল্প পথ হিচাপে আমাৰ যেতিয়া সেইটো চাইডে মানে বিশালৰ কাষেৰে এটা ৰাস্তা আছে এনেকৈ নহয় একদম সেইটো চাইডে এটা ৰাস্তা আছে এনেকৈ ওলাই যাব পাৰিব বস্তুখিনি আৰু মই য'ত থিয় দি আছোঁ ইয়াত আপোনাৰ ট্ৰেড এক্সপো আহিছিলে আৰু বিভিন্ন ধৰণৰ বস্তু কিছুমান আহিছিলে আৰু কিছুমান বস্তু আপোনালোকক মই দেখাই দি আছোঁ চাব আপোনাৰ এই ৰাস্তাবিলাক দেখিছেনে কিমান বেয়া হৈ গৈছে তো ইয়াত আপোনাৰ মই আপোনাক ধুনীয়াকৈ ভিউটো দেখাম এইখিনিত আপোনাৰ ৰেল গেট আছিলে তো এনেকৈ এটা ৰোড আছিলে নহয় এনেকৈ গৈ ইফালে আপোনাৰ এই ঝোলাবিলাক থাকে যেনেকৈ আপোনাৰ ড্ৰেগন ট্ৰেইন ব্ৰেক ডান্স আৰু বিভিন্ন ধৰণৰ বস্তু থাকে আৰু ইয়াত ইফালে এটা ট্ৰেড এক্সপো থাকে বা মেজিক শ্ব' এটা থাকে তো এইখিনিততো আপোনাৰ কিবাকৈ হ'লেও ধৰি লওক কিবা এটা কৰিব পৰা ব্যৱস্থা আছে মানে আপোনাৰ শুনিবলৈ পাইছোঁ মানে এইবাৰ আগতে ৰাসটো আপোনাৰ মানে কি এইখিনিতে ভৰি গৈছিলে এইবাৰ অকণমান স্প্ৰেড হৈ যাব মানে অকণমান দূৰে গুচি যাব যাতে মানুহৰ যদি ভিৰ হয় ভিৰটো মানে যাতে ইয়াত দেখিবলৈ মানে পোৱা নাযায় কাৰণ ভিৰটো হ'লে মানে বহুত প্ৰব্লেম হৈ যাব কাৰণ চব বস্তু কেনেকুৱা ব্ৰিজখনৰ কাৰণে আপোনাৰ তো চাব এইটো আছিলে আপোনাৰ ৰেল লাইন আৰু ইয়াত হৈছিলে থিয়েটাৰ আশীৰ্বাদ থিয়েটাৰ আছিলে আৰু কিবা কিবি থিয়েটাৰ আছিলে তো ইয়াত হৈছিলে তো ৰেলৱে এইবিলাক বহুত কিবা কিবি বনাই দিছে যাৰ কাৰণে একদম পচিবলে নহয় ইয়াত কোনো ধৰণে একোৱে কৰিব নোৱাৰে আৰু নেক্সট আপোনাৰ এই ব্ৰিজখনৰ একদম সেইটো চাইডে সেইটো তাত মোটামুটি আপোনাৰ 5-6টা থিয়েটাৰ লাগে তো সেইফালে থিয়েটাৰ হ'ব পাৰিব কিন্তু ৰাস্তাটো ইয়াত কিবা বেলেগ টেকনিক ইউজ কৰি পেলাই কিবা এটা ব্যৱস্থা কৰিব য'ত ৰাস্তাটো ওলাই যায় কিন্তু ইয়াততো কৰিব পৰা কোনো ধৰণৰ ব্যৱস্থা নাই যেনে লাগে নিশ্চয় কিবা বিকল্প পথ এটা ওলাব ৰাস্তাটো ওলাব এনেকৈ ওলাই এনেকৈ বিশাল পাব দেন হৰি মন্দিৰ উঠিব পাৰিব মানে মই ভাবোঁ তেনেকুৱাই হ'ব কাৰণ ইফালেতো কোনো পচিবলে নহয় কাৰণ দেখিবলৈ পাইছে ইয়াত কেনেকৈ কি পচিবল আছে
আৰু এই ব্ৰিজখন খতম হয় যিটো ধমধমা বাছ ষ্টেণ্ড পায় সিফালেও বোলে আপোনাৰ মানে স্পীড হৈ যাব মই যে ক'লোঁ আপোনাৰ এইখিনিতে মানে স্থগিত হৈ নাথাকে এইফালে স্পীড হৈ যাব বহুত বস্তু সিফালে গুচি যাব তো মানুহবিলাকে সিফালেও মানে বহুত চাব লগা বস্তু থাকিব তো এয়া মই সোমাই গ'লোঁ হৰি মন্দিৰ প্ৰাংগণৰ ভিতৰত আৰু এই ষ্টাৰ্টিঙতে আৰু মানে যিখন গেট তো এইখিনিত আপোনাৰ এটা সৰু মীনা বজাৰ টাইপ হয় আপোনালোকে সকলোৱে গম পায় তো এইখিনিত বেছি ডাঙৰ বজাৰ নহয় মেইনটো হ'ল আপোনাৰ ভিতৰৰখিনি তো ভিতৰৰখিনিত আপোনাৰ কেনেকুৱা কি কৰিব মই দেখাই আছোঁ কাৰণ ভিতৰত বহুত বিল্ডিং বনাই দিছে তো কি কেনেকুৱা পৰিৱেশ দেখাই আছোঁ তো এইটো মন্দিৰটো হয় তো এইটো আপোনাৰ মন্দিৰ হয় আৰু এইখিনিত হয় আপোনাৰ মঞ্চখন যিখন মেইন মঞ্চ হয় এইখন চাব পাৰে তো এইখিনিত গোটেই মঞ্চখন হ'ব এটা আপোনাৰ ৰাউণ্ড লগাম যাতে আপোনালোকে মানে চোৱাত সুবিধা হয় তো এইটো হ'ল আপোনাৰ মণ্ডপ আৰু এইটো আপোনাৰ আগতে এণ্ট্ৰেঞ্চ আছিলে এই মহিলাসকলে যে সোমায় সেইটো এণ্ট্ৰেঞ্চ আছিলে তো ইয়াৰ পৰা এনেকৈ আপোনাৰ মূৰ্তিবোৰ আছিলে তো দেখাই আছোঁ মই আপোনালোকে নতুনকৈ এটা মন্দিৰ নিৰ্মাণ কৰি থকা হৈছে আগতে এইটো নাছিলে তো এইটোৰ কাৰণে অকণমান জগা কমি গ'ল তো সেইটো মই এটা ৰাউণ্ড লগাওঁ বস্তুবোৰ আগতে কেনেকুৱা আছিলে আপোনাৰ এইখিনি জগাত মানে এনেকৈ ৰাউণ্ড লগা আমি মানুহবিলাকে গৈছিলোঁ নহয় চাওক জেগা আপোনাৰ এইখিনিয়ে কাৰণ এইখিনিত মঞ্চখন থাকে আৰু এইখিনিত আপোনাৰ এইখিনিত অলপ মানুহখিনি গোট খায় আৰু এইখিনিত আপোনাৰ মেলাখিনি হয় আৰু মেলাখিনিত আপোনাৰ চাব পাৰে জেগাটো বহুতখিনিও কমি গৈছে কাৰণ এইটো চক ন আৰু জেগাটো আপোনাৰ বহুতখিনি কমি গৈছে কাৰণ এইখিনিতো যিমান মানুহ হয় পচিবলে নহয় আৰু যিহেতু চাব এইখন ৱাল আহি গ'ল আৰু সিফালেতো আপোনাৰ যদি এইখিনিত মাটি পেলাই আছে আপোনালোকে চাব পাৰে এইখিনিত মাটি পেলাই আছে তথাপিও মই আপোনাৰ ওচৰৰ পৰা দেখাই দি গৈছোঁ কাৰণ কিন্তু ইমান সম্ভৱ নহয় কাৰণ ইমান ডাঙৰ এটা যিটো উৎসৱ হয় ৰাস মহোৎসৱ হয় চ' ইমানখিনি জেগাত কমপ্লিট কৰিব পৰা একদমেই সম্ভৱ এতিয়া চাব ভিডিঅ'টোতো মই ইমানখিনিতো দেখাব নোৱাৰোঁ ন মাটিখিনিহে আছে কাৰণ বস্তুখিনি আপোনাৰ যেতিয়া চাফ চিকুণতা আহি যায় এটা ডিচিপ্লিন আহি যায় তেতিয়া অকণমান জেগাবিলাক বেছি দেখি এতিয়া মই আপোনালোকক কৈছোঁ যিখিনি আপোনাৰ মীনা বজাৰ আছিলে বা ডাঙৰ ফেয়াৰ বুক ফেয়াৰ চুক ফেয়াৰ এইবিলাক আহিছিলে ন বহুতো অকল মানে আগতে কি আছিলে এইখিনি জেগাতে স্থগিত হৈছিলে কিন্তু এইবাৰ সেইটো বস্তু নহয় এইবাৰ মানে শুনা মতে আৰু জানিব পৰা মতে মানে যিখিনি সেইবিলাক বজাৰ যিমান আহিব অকল ইয়াতে নহয় ধৰি লওক আপোনাৰ যিখিনি ধমধমা বাছ ষ্টেণ্ডবিলাক য'ত আগতে থিয়েটাৰ হৈছিলে চ' সিফালে বহুতখিনি বস্তু গুচি যাব হয়তো মেজিক শ্ব'বিলাক আহে আৰু কিবা কিবি বিভিন্ন দোকানবিলাক আহে চ' সিফালে তেনেকুৱাকৈ অকণমান স্প্ৰেড হৈ যাব যাতে মানুহখিনি এক জেগাত গোট খাব নোৱাৰে কাৰণ এইখিনি জেগাত যদি গোট খাই যায় নহয় আপোনাৰ বহুত ভিৰ ভাৰ হৈ যাব মানুহৰ বহুত প্ৰব্লেম হৈ যাব বহুত পৰিৱেশটো বেয়া হৈ যাব সেইকাৰণে বস্তুখিনি অকণমান মানে বহলাই দিছে মানে ইয়াতে নহয় মানে সকলোতে হ'ব এতিয়া বহুত মানুহ আমাৰ কেনেকুৱা আছিলে ভয় খাই আছিলে যে এই নলবাৰীত ৰাস পাতিছে মানে সমস্যা হ'ব ৰাস্তাবিলাকতো বন্ধ হৈ আছে কিন্তু মই কৈছোঁ ইয়াত আপোনালোকে কোনো ধৰণৰ সমস্যা নাপায় আপোনালোকে নিশ্চয় আহক আৰু যিমান থিয়েটাৰ আছে সকলোকে আমাৰ হৰি মন্দিৰ কমিটিয়ে মানে আহিব দিছে সকলোৱে আহক মানে কোনো ধৰণৰ অভাৱ নজগাৰ কাৰণ সেইটো বস্তু মানে আগৰ দৰে প্ৰপাৰ সেনেকেই আছে কাৰণ এইখিনি অকণমান বহুতখিনিৰ কাৰণেহে প্ৰব্লেম হৈছে বাকীটো চব একে আৰু ভিতৰৰ এইখিনি অকণমান বাহিৰত লৈ যাব সেইখন কোনো ধৰণৰ সমস্যা নাই আপোনালোকে যেতিয়া নলবাৰী ৰাস আৰম্ভ হ'ব 7 তাৰিখৰ পৰা নিশ্চয় আহক আপোনালোকে যেতিয়া আহে তেতিয়া আহক 19 তাৰিখলৈ ৰাস চলিব 13 দিনীয়া কাৰ্যসূচী হয় তো আপোনালোক সকলোৱে আহক বহুত ভাল লাগে নলবাৰী ৰাসটো মই নিজে বহুত ভাল পাওঁ এই নলবাৰী ৰাসটো কাৰণ মোৰ ঘৰটো মানে হৰি মন্দিৰৰ পৰা একদম ওচৰতে হয় তো মোৰতো আৰু পূৰা বেলেগ আৰু যেনেকৈ যি নহওক বাৰু তো এইখিনি মই ভিডিঅ' বনালোঁ ইয়াৰ পিছত মই ৰাসৰ ওপৰত কোনো ধৰণৰ ভিডিঅ' নবনাওঁ হয়তো ৰাস চোৱাৰ টাইমত বনাম কিন্তু তাৰে আগত কোনো ধৰণৰ ভিডিঅ' নবনাওঁ আৰু যদি কিবা আপডেট আহে আপোনালোকে কিবা যদি জানিব বিচাৰে মোক কমেণ্ট কৰিব পাৰে কমেণ্টত মই নিশ্চয় জনাই দিম আৰু এইখিনিয়ে মোৰ আজিৰ ভিডিঅ' তো আজিৰ এই ভিডিঅ'টো মই ইয়াত সমাপ্ত কৰিলোঁ এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক মানুহে বহুতে জানিব বিচাৰে ন ৰাসৰ কথা তো এইখিনিত মই যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো মই ইয়াত সমাপ্ত কৰিলোঁ আপোনালোকে ভালে থাকক ময়ো ভালে থাকিম ধন্যবাদ